গাইছ মোৰ মৰমৰ বান্ধৱী কেইগৰাকী মানে কৈ আছিলে ফেব্ৰিক কৰোঁতে মই কেনেকৈ আঠা লগাওঁ আৰু আপোনালোকক মই সকলোখিনি দেখাই আছোঁ। এয়া কাৰ্বন পেপাৰ এখন লৈ ল'লোঁ, লগতে পিচবৰ্ড এখন লৈছোঁ আৰু কলম এটা মই লৈ লৈছোঁ। এতিয়া মই য'ত ফেব্ৰিক কৰিম তাত কেনেকৈ ফুলপাহ মই আঁকি ল'ম প্ৰথমতে দেখাই আছোঁ। এয়া কাগজত মই ফুলপাহ ধুনীয়াকৈ আঁকি লৈছোঁ আৰু এনেকৈ এখন মই কাপোৰ লৈ লৈছোঁ। আপোনালোকে যিকোনো কাপোৰ এখন লৈ ল'ব পাৰে, কটন হওক বা হেৰি হওক, চিল্ক হওক। মই চিল্কৰে কাপোৰ এটুকু লৈ লৈছোঁ। ভালকৈ সমানকৈ পাৰি ল'ব কাপোৰখন। টেবুলত হ'লে ভাল হয়। মই তলত পিচবৰ্ডখন দি লৈছোঁ, তেতিয়া ফুলপাহ ধুনীয়া হ'ব। এয়া কাপোৰখনৰ ওপৰত মই কাৰ্বন পেপাৰখন পাৰি ল'লোঁ আৰু এনেকৈ সমানকৈ পাৰি ল'ব। তাৰ ওপৰত মই এয়া ফুলপাহ দি লৈছোঁ। এতিয়া মই কলমে ফুলপাহৰ ওপৰে ওপৰে আঁকি যাম। এনেকৈ লাহে লাহে মই আঁকি যাম, যাতে লৰচৰ নহয়, হাতখনে টিপা মাৰি ধৰি থাকিব। যদি কোনোবাই নাজানে ফেব্ৰিক কৰোঁতে কেনেকৈ ফুলপাহ আঁকি ল'ব লাগে, এই ভিডিঅ'টো চাই পেলাই আপোনালোকে নজনাসকলেও ধুনীয়াকৈ জানিব পাৰিব। এয়া এনেকৈ মই লাহে লাহে আঁকি গৈ আছোঁ। ওপৰে ওপৰে এনেকৈ আঁকি গৈ থাকিব। একেবাৰে সহজ ফেব্ৰিক কৰিবলৈ। মই নজনাসকলৰ কাৰণে এই ভিডিঅ'টো বনাইছোঁ, জনাসকলেতো জানেই বাৰু। সুপ্ৰভাত বন্ধু বান্ধৱীসকল, সকলোকে মোৰ আন এটি ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আৰু আপোনালোক চাগে সকলোৱে মই বেছি ভবাতকৈ খুব বেছি ভালে আছে আৰু বৰ্তমান ময়ো ভালে আছোঁ। যিহেতু আজি অলপ ঠাণ্ডা বতৰ হয়, ভাবিলোঁ মই মোৰ মৰমৰ বান্ধৱী কেইগৰাকী মানে সুধি আছিলে যে তুমি কেনেকৈ ফেব্ৰিক কৰা আৰু ফেব্ৰিক কৰোঁতে কেনেকৈ আঠাটো দি লোৱা, অকণমান ভালকৈ বুজাই ক'বাচোন, তেতিয়া আমিও ফেব্ৰিক কৰিব পাৰিম। ভাবিলোঁ সেইটো কাৰণে সেইসকলৰ কাৰণে মই আজি এই ভিডিঅ'টো বনাইছোঁ আৰু সকলোৱে নিশ্চয় ভাল পাব বুলিয়ে মই আশা কৰিছোঁ। এয়া মোৰ ফুলপাহ আঁকি হ'ল, এয়া দেখিছেনে? এনেকৈ কাৰ্বন পেপাৰখন লৈ ল'লে বহুত স্পষ্ট হয় ফুলপাহ। এয়া এখন মই বাতৰি কাকত লৈ লৈছোঁ আৰু বাতৰি কাকতখন এনেকৈ কাপোৰখনৰ তলত দি দিছোঁ। তেতিয়া ফেব্ৰিকটো তলেদি মানে সৰকি গ'লেও এই বাতৰি কাকতখনতে লাগিব আৰু তলৰ কাপোৰখনত নষ্ট নহয়। হালধীয়া কালাৰ এটা, সেউজীয়া কালাৰ এটা আৰু আকাশী কালাৰ এটা, তিনিটা কালাৰ মই লৈছোঁ আৰু দুডাল মই বাৰ্চ লৈছোঁ। এতিয়া মই এয়া হালধীয়া ফেব্ৰিকটো খুলি ল'লোঁ আৰু এইটো আঠাটো লৈ লৈছোঁ আৰু তাতে অকণমান মই আঠাখিনি দি ল'ম। এয়া অলপমান দি লৈছোঁ, বেছিকৈ নিদিব আকৌ দেই। মই কিমানকণ দিছোঁ দেখিছেনে? এয়া অকণমান দিছোঁ আৰু গোটেইখিনি মই এতিয়া যিডাল বাৰ্ছে মই ফেব্ৰিক কৰি মিলাই ল'লোঁ ধুনীয়াকৈ। মিলাই লৈ এনেকৈ আঁকি লোৱা ফুলপাহৰ ওপৰে ওপৰে এনেকৈ কালাৰটো মই মিলাই গৈছোঁ। প্ৰথমতে লাহে লাহে আঁকিব। এয়া মোৰ এই ফুলপাহ খুবেই ভাল লাগে, সেইটো কাৰণে আকৌ মই এই ফুলপাহকে দেখুৱালোঁ। এনেকৈ লাহে লাহে আপোনালোকে বাৰ্চডালে লগাই যাব, প্ৰতিপাহতে এনেকৈ লগাই যাব। যি কালাৰ আপোনালোকে ভাল পায় সেই কালাৰ চইচ কৰি ল'ব। মোৰ এইকেইটা কালাৰে আনি থোৱা আছিলে যে, সেইকাৰণে মই এইকেইটা কালাৰে হেৰি কৰিছোঁ, আঁকি দেখুৱাইছোঁ। আৰু যিসকলে এতিয়াও মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লোৱা নাই আৰু ছাবস্ক্ৰাইব কৰি ল'ব, কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। তেতিয়া মই দিয়া ভিডিঅ'সমূহ আপোনালোকে লগে লগে চাব পাৰিব। আৰু কেনেকুৱা লাগিছে মোৰ ভিডিঅ'টো চাই কমেণ্ট কৰিবলৈ নাপাহৰিব। আপোনালোকে কমেণ্ট এটা কৰিলে খুব বেছি ভাল লাগে আৰু মনত মই আৰু উৎসাহ পাওঁ। এয়া দেখিছেনে? এতিয়া মই আকাশী কালাৰটো দি দিছোঁ। আকাশী কালাৰটোতো মই ঠিক তেনেধৰণে আঠা অলপ দি বাৰ্চডালেদি মিলাই ল'লোঁ। এয়া এনেকৈ লাহে লাহে আঁকি যাব। আগে কিনাৰটো আঁকি ল'ব,
তাৰ পাছত মাজৰখিনি ৰাখিব। এয়া এনেকৈ লাহে লাহে আঁকি গৈছোঁ। কাৰণ এনেকৈ যদি আমি এযোৰ কাপোৰ ফেব্ৰিক কৰি লওঁ অতি কম খৰচতে হয় আৰু দেখিবলৈও ভাল লাগে। আৰু একদম 100% মই গেৰাণ্টি দিছোঁ, আপোনালোকে যদি ফেব্ৰিক কৰোঁতে আঠাটো মিলাই লয় তেতিয়াহ'লে কাপোৰযোৰ ছিঙি যাব, তথাপিতো ফুলপাহ একদম ধুনীয়া হৈ থাকিব। আপোনালোকে নিজে কৰিলে নিশ্চয় গম পাব। যদি আঠাটো নিদিয়ে আপোনালোকে কাপোৰযোৰ ধোৱাৰ লগে লগে ফেব্ৰিকটো গুচি যায়গৈ। বহুতে নাজানে এইটো কথা, ফেব্ৰিক কৰিলে যে আঠা দি ল'ব লাগে। আৰু যিসকলে জানে তেওঁলোকেতো জানেই বাৰু, মই নজনাসকলকহে কৈছোঁ আকৌ দেই। আৰু এয়া মই মাজে মাজে অকণমান আকাশী ৰং বোলাই দিছোঁ, তেতিয়া দেখিবলৈ ভাল লাগে। এতিয়া মই সেউজীয়া কালাৰটোতো আঠা অকণ মিলাই ল'লোঁ, সেইটো আপোনালোকক নেদেখুৱালোঁ বাৰু। এয়া সেউজীয়া ৰংটো মই লাহে লাহে বোলাই গৈছোঁ। মই লোৱা ৰংকেইটাকে ল'ব লাগিব বুলি কথা নাই আকৌ দেই। যাৰ যি ৰং পচন্দ হয় সেইমতেই আঁকিব। এনেকৈ মই লাহে লাহে আঁকি গৈ আছোঁ। আৰু মই কেইবাযোৰ কাপোৰ ফেব্ৰিক কৰি লৈছোঁ। কেতিয়াবা মই বেলেগ ভিডিঅ'ত বা দেখুৱাবলৈ চেষ্টা কৰিম মই ফেব্ৰিক কৰি লোৱা কাপোৰ কেইযোৰ। ভাল লাগিলে বন্ধু বান্ধৱীৰ মাজত শ্বেয়াৰ কৰিব ভিডিঅ'টো। আৰু এয়া সেউজীয়া কালাৰটো দি দিছোঁ পাতৰ দৰে, কাৰণ মই আঁকি লৈছিলোঁ যে। এনেকৈ দুইফালে দুটা দুটা পাতৰ দৰে দি দিছোঁ। আকৌ মই হালধীয়াটোৰ কিনাৰে কিনাৰে অকণমান সেউজীয়া কালাৰ বোলাই দিছোঁ। তেতিয়া অকণমান দেখিবলৈ ভাল লগা হয়। এনেকৈ গোটেই ফুলপাহতে দি দিছোঁ, আৰু আন পাহতো মই তেনেকৈ অকণমানকৈ সেউজীয়া কালাৰটো বোলাই দিছোঁ।